দ্বিজেন্দ্ৰ মোহন পাঠক নামেই যাৰ পৰিচয়। অসমৰ নাগাৰা নামৰ শিল্পী পেঞ্চনাৰ দ্বিজেন্দ্ৰ মোহন পাঠকৰ ভোৰতাল নৃত্য চাবলৈ শ শ দৰ্শকে ৰৈ আছিলে আৰু সেই সৌভাগ্যটো হৈছিলে যোৱা 1 তাৰিখত উত্তৰ গুৱাহাটীত অসমৰ জনপ্ৰিয় পাঠক মহেশ ডেকা আৰু সুৰেন্দ্ৰ মোহন পাঠকৰ নাগাৰা নামৰ থলীত শ শ দৰ্শকে ৰৈ আছিল যে দ্বিজেন্দ্ৰ মোহন পাঠকৰ আজি ভোৰতাল নৃত্য উপভোগ কৰিম। গতিকে আপোনালোকে তেখেতৰ এই বয়সত কিয় ভোৰতাল চাবলৈ মানুহে ৰৈ আছিল সেই কথাটো হয়তো আচৰিত মানিছে, কিন্তু এইখিনিতে মই আপোনালোকলৈ যিসকল একাংশ নাগাৰা নামৰ শিল্পীয়ে দাঁতেৰে নাগাৰা কামুৰি 4 যোৰ 5 যোৰ তাল লৈ মানে ভোৰতাল নৃত্য কৰে সেইসকললৈ মোৰ প্ৰশ্ন, আপোনালোকে এই ভিডিঅ'টো চাওক, এই ভিডিঅ'টোৰ পৰা কিবা অলপ শিকি লওক। আপোনাৰ যদি অন্তৰত কিবা অলপ নাগাৰা নামৰ প্ৰতি মানে নাগাৰা নামক জীয়াই ৰখাৰ এটা মন আছে তেতিয়াহ'লে এই ভিডিঅ'টো চাই অলপ হ'লেও চেঞ্জ হ'ব। আহক দ্বিজেন্দ্ৰ মোহন পাঠকে এই 4 বছৰৰ বয়সতো কেনেদৰে ভোৰতাল নৃত্য কৰি মানুহক মন্ত্ৰমুগ্ধ কৰি তুলিলে। আহক ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং, আপোনালোকে চাওক। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰক, লগতে চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰক। ধন্যবাদ। জয় আই অসম।